নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি কাটৰাৰ হোটেলখন চেক আউট কৰিলোঁ। এতিয়া আমি নেক্সট যাম অমৃতসৰলৈকে। বাছ আছে 1 বজাত। এতিয়া অকণমান সময় আছে আৰু 1 ঘণ্টামান আছে। সেইটো কাৰণে আমাৰ অকণমান বজাৰ আছে ইয়াৰ, সেইকাৰণে কাটৰাৰ বজাৰখনলৈকে আহিছোঁ। অলপ কিবা কিবি কিনিবলৈ আছে, এইখিনি কিনি লওঁ। কিনি লৈ পেলাই আমি অমৃতসৰলৈকে গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। डुप्लीकेट दिखा देते हैं जो काले भाई से। इस सब का कितना है? 3500 का। ये छोटा वाला और ये बड़ा वाला। আমি মাৰ্কেটৰ পৰা আহি পালোঁ। আহি পেলাই এতিয়া বাছ ষ্টেণ্ডলৈকে গৈ আছোঁ অমৃতসৰৰ কাৰণে। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি বাছত উঠাৰ আগতে কিবা এটা খাই লওঁ ভালকৈ, কাৰণ বাছখন চলিলে আৰু ৰখিব নোৱাৰি। সেইটো কাৰণে লাঞ্চটো কৰি লওঁ এতিয়া। কৰি পেলাই আমি গৈ আছোঁ। এয়া আমাৰ আজি দুপৰীয়াৰ লাঞ্চ। খাবলৈ ওলাইছোঁ, খাই লওঁ। লৈ পেলাই আমি বাছত গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই বাছখন এনেকুৱা, এটা ছাইডত শ্লিপাৰ আৰু এটা ছাইডত এনেকুৱা চিট আছে। আৰু এয়া আমাৰ বাছখন চলিছে। আৰু এইখিনি কাটৰা মাৰ্কেটখিনি। আমাৰ বাছখন অকণমান টাইমৰ কাৰণে ৰখিছে। ইয়াতে আমি এইখানে চাহ খাই লওঁ। এতিয়া সময় হৈছে আপোনাৰ ইভিনিং 5:20 আৰু ইয়াৰ পৰা ডাইৰেক্ট অমৃতসৰলৈকে যাব। আৰু এনেকুৱা ধাবা এখনত ৰখাইছে। আৰু আমি অমৃতসৰ আহি পালোঁ। বাছৰ পৰা নামিলোঁ। এতিয়া অটো লৈছোঁ। অটো লৈ পেলাই আমি এতিয়া হোটেললৈকে গৈ আছোঁ। আৰু আমি অটোৰ পৰা নামিলোঁ, হোটেল পাই গ'লোঁ। এইখন আমাৰ হোটেলখন। এয়া আমাৰ হোটেলৰ ৰুম, আমাৰ 2nd ফ্ল'ৰত। এনেকুৱা এইখিনি, এইটো ৰুম। ইয়াতে টিভি আৰু ইয়াতে কিবা কিবি এনেকৈ কিছুমান বস্তু থ'ব পাৰিব, তেনেকুৱা। আৰু এইফালে চাগে এইফালে খিৰিকী আছে। আৰু এইখন বিচনাখন, AC ফেন দুয়োটাই আছে। ইয়াতেও কিবা কিবি থ'ব পাৰি। আমি এইখন প্ৰসাদৰ সেইখন থৈ দিছোঁ। এইখন গ্লাছখন, আৰু এইটো বাথৰুমটো।
গীৰ্জাৰ আছে। আজি আৰু ক'ত যাওঁ ক'ত নাযাওঁ সেইটো ভবা নাই, কাৰণ এতিয়া দেৰিও হ'ল, 9টাই বাজিলে। দোকান পোহাৰ আজি ৰবিবাৰ কাৰণে প্ৰায়ভাগ বন্ধয়ে, সেইকাৰণে ভাবিছোঁ ফ্ৰেছ হৈ পেলাই আৰু ওলাই নাযাওঁ নেকি, ইয়াতে ডিনাৰটো কৰি ল'ম, কৰি পেলাই আৰু শুই দিম। কালি ৰাতিপুৱা ওলাম গল্ডেন টেম্পলৰ কাৰণে। আমি গা পা ধুই ৰেডি হৈ গ'লোঁ, এতিয়া গল্ডেন টেম্পললৈকে গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি হোটেলৰ পৰা গল্ডেন টেম্পললৈকে খোজকাঢ়ি গৈ আছোঁ, বেছি দূৰ নহয়। গল্ডেন টেম্পললৈকে যাওঁতে এইটো পাৰ্টিশ্যন মিউজিয়াম আছে, এইটো মিউজিয়ামটো ধুনীয়াকৈ ডেক'ৰেট কৰি থোৱাৰ দৰে আছে। ইয়াতে বহুত বেছি ৰ'দ, সেইটো কাৰণে মই ছাতি লৈ লৈছোঁ। আমি গল্ডেন টেম্পল পাইছোঁ। এণ্ট্ৰি সেইটো আগৰ ফালে আছে গেটটো, সেইফালে সোমাম আৰু। ৰ'দটো বহুত বেছি কাঢ়া। আমি আহোঁতে জোতা চেণ্ডেল এইবিলাক থোৱা ৰুম আছে, তাতে থৈ দিলোঁ। এতিয়া হাত ধুব আহিছোঁ। হাত ধুই আহি গ'লোঁ। ইয়াতে ভৰি ধুই যাব লাগিব। Gul Prasad Jap Aag Satya
দৰ্শন কৰি পেলাই তাৰে ভিতৰত কেমেৰা এলাউ নাই, মানে ভিডিঅ' কৰিব নোৱাৰি, ফটো উঠিব পাৰি। সেইকাৰণে আমি ফটোৱে কেইখনমান উঠিছোঁ, আপোনালোকক দেখুৱাই আছোঁ। ভিতৰত গ'লে আপোনালোকে এনি টাইম মূৰত কাপোৰ এখন লৈয়ে থাকিব লাগিব। যি কাপোৰ থাকে সেই ল'লেই হ'ল। আৰু আপোনালোকৰ জোতা চেণ্ডেল ইয়াতে প্ৰথমতে আপোনালোকে খুলি থৈ যাব লাগিব। খুলি থৈ পেলাই ভিতৰলৈ যাব লাগে। আপোনালোকে বেগটো বাহিৰত নথয়, ভিতৰত লৈ গ'লেও কথা নাই, ভিতৰতো কাউণ্টাৰ আছে, আপোনালোকে বেগবিলাক থৈ দিব পাৰিব। মোবাইল আপোনালোকে লৈ যাব পাৰে, কিন্তু আপোনালোকে ফটো উঠিব পাৰিব, কিন্তু ভিডিঅ' কৰিব নোৱাৰিব। ভিডিঅ' কৰা দেখা পালে আপোনালোকৰ লগে লগে ভিডিঅ' ডিলিট কৰি দিব। ভিডিঅ' কৰাটো একচুৱেলি এলাউ নাই তাত। আৰু যিটো মেইন বাবাজীৰ ঠাইটো আছে, মেইন গুৰুদ্বাৰ, সেইটোত আপোনালোকে ভিতৰত ফটো ভিডিঅ' একোৱে এলাউ নাই, একো কৰিব নোৱাৰে। আপোনালোকে মোবাইল যদি লৈ যায় তাতে ভিডিঅ' ফটো একো নকৰিব। এতিয়া আমি ইয়াৰ পৰা ওলাই যাম আৰু ইয়াৰে বাহিৰৰ ভিউটো আপোনালোকক দেখুৱাই আছোঁ। এনেকুৱা আৰু